ছোৱালী বা মহিলাৰ কোনটো অংগত তেল লগালে চোদন খাবৰ কাৰণে পাগল হৈ যায়? নাভিত তেল লগালে চোদন খাবৰ কাৰণে পাগল হৈ যায়। চোদন খাবৰ মন গ'লে ছোৱালী বা মহিলাৰ কোন তিনিটা অংগ গৰম হৈ যায়? নাক, কাণ আৰু গাল উষ্ণ গৰম হৈ যায়। মাহত কেইবাৰ সম্ভৱ কৰা শৰীৰৰ কাৰণে ভাল? মাহত কমেও 12 পৰা 13 বাৰ সম্ভৱ কৰা শৰীৰৰ কাৰণে ভাল। মহিলাৰ যোনি কিয় চেলেকিব নালাগে? মহিলাৰ যোনি পথত বিভিন্ন লেতেৰা পদাৰ্থ থাকে যিবোৰ মানুহৰ দেহত ভয়ংকৰ ৰোগৰ আৱিৰ্ভাৱ ঘটাব পাৰে। কোনবোৰ ল'ৰাৰ মালপানী বহুত পাতল? যিবোৰ ল'ৰাই সদায় হাত মাৰি থাকে সেইবোৰ ল'ৰাৰ মালপানী বহুত পাতল। এবাৰ সম্ভৱ কৰাৰ পিছত আৰু কেই মিনিটৰ পিছত সম্ভৱ কৰিব পাৰি? এবাৰ সম্ভৱ কৰাৰ পিছত 30 মিনিট পিছত কৰিব লাগে। ক্ষীণ ছোৱালীবিলাকক কেনেকৈ সম্ভৱ কৰিলে ভাল পায়? ক্ষীণ ছোৱালীবিলাকক ভৰিৰ দুটা ওপৰত দাঙি সম্ভৱ কৰিলে ভাল পায়। কোনবোৰ মহিলাৰ স্তন টাইট থাকে? ক্ষীণ ছোৱালীৰ স্তন টাইট থাকে। কোনবোৰ ছোৱালীৰ পানী সোনকালে ওলায়? শকত ছোৱালীবিলাকৰ পানী সোনকালে ওলায়। বোৱাৰীবোৰে কেনেকৈ লিংগ চেপি ভাল পায়? শকত আৰু বগা লিংগ চেপি বোৱাৰীবিলাকে ভাল পায়।